এই মা বেট থলি বেটিংটো ও ইয়াত ফটাৰ ফাছিলে Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মৰ্নিংকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ আৰু এতিয়া 10 বাজিছে মই ব্লগটো আৰম্ভ কৰিছো আৰু আজি বহুত বেছি গৰম পৰিছে ইমানেই বেছি ৰ'দ দিছে নহয় একদম একেবাৰে এইবিলাক খৰিচৰি পেলাই দিছে বহুত বেছি ৰ'দ হৈছে আৰু অলপ দেৰি পিছত গোটেই ঘৰতে ৰ'দ পৰিব আৰু থাকিব নোৱাৰা হ'ম যতে বহি থাকিব লাগিব তো এতিয়া যাও মাছ পাইছে নে নাই পোৱা চাবলৈ যাওঁ মানে মা আৰু বৰমা এজনী আৰু বা এজনী মাছ মাৰিব গৈছে তো আমাৰ ইয়াত মহিলাসকলে মেৰবিলত কেনেদৰে মাছ মাৰে কি মাছ পায় আপোনালোকক দেখাম তো মই ভাবিলোঁ যে মই মাছ চাই হওঁগৈ আৰু আপোনালোককনো নিনিয়াকৈ কেনেকৈ থাকোঁ তো ভাবিলোঁ আপোনালোককো লৈ যাওঁ বলক তেনেহ'লে গৈ থাকোঁ ক'ত মাছ মাৰিছে চাওঁগৈ আৰু কি ৰ'দ দিছে একদম ছাতি তাতি লৈ মেলি ওলাই আহিছোঁ ঘৰৰ পৰা আৰু বলক গৈ থাকোঁ এতিয়া ভিডিঅ'টো চাই থাকক The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna wait. এখন হৈছে সৰু বিল আৰু এখন হৈছে ডাঙৰ বিল তো এখন বিল মানে এটা পুখুৰী আৰু ইয়াত আমি হয়নে সৰু বিল বুলি কওঁ আৰু সেইফালে পথাৰখিনি দেখিছে ন একেবাৰে ৰুবই নোৱাৰিলে পানী নাই এইবিলাক পথাৰ আৰু এইকেইজনী মাছ মাৰি আছে আমাৰ মাছমৰীয়া কেইজনী মই এতিয়া তালৈ যাব নোৱাৰোঁ আহিলক তাৰপিছত দেখাই আছোঁ যেনে তেনে আহি পালোহি আৰু এইফালে এনেকৈ পুখুৰী পাৰে পাৰে আহিলোঁ এইটো এটা পুখুৰী আপোনালোকে এনেকৈ মাছ মাৰে নাই জনাবচোন এইবিলাক গোটেইখন কাঁইট যে দি থৈ দিছে কাষত যিহেতু মেটেকা একদম থুপ খাই আছেহি অলপ বিলখন চফা কৰাও হ'ব মাছকেইটা পোৱাও হ'ব নহয় জানো তো ইয়াতে এখন আঁঠুৱা লৈছে আৰু আঁঠুৱাখনত এনেকৈ লাহে লাহে এনেকৈ সৰু সৰু মেটেকাবিলাক সোমোৱাবলৈ চেষ্টা কৰিছে ধুনীয়াকৈ ঠেলি মেলি একদম মাছখিনি যাতে ওলাই নাযায় খুব লাহেকৈ ঠেলি পিনে সোমোৱাইছে আৰু তাৰপিছত এনেকৈ মেটেকাখিনি উঠাই আনিব এনেকৈ খুব ধুনীয়াকৈ উঠাই আনিলে দেখিলে আৰু এতিয়া মেটেকাখিনি জোকাৰি পেলাব তাৰপিছত একদম শেষত কি মাছ পায় আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক
পুৰা ৰ'দ দিছে একদম ছাতি তাতি লৈ বহি আছো ফুলতে আৰু এইফালে মাহাতে মাছ মাৰি আছে আৰু পাইছেগৈ আৰু ঘৰলৈ যাবলৈ হ'ব মই ৰৈ আছো বহুত বেছি গৰম হৈছে আজি বহুত ৰ'দ দিছে একদম কাষতে আছে এইটো কি ফুল বুলি কয় নাজানো খালি ভেট ফুলো নহয় বেলেগ কিবা ফুল ছিঙিব লাগিছো এইটো দেখিবলৈ ইমান ধুনীয়া লাগিছে ও মাই গড একেবাৰে ফুল ছিঙি একদম গুজি লৈ এইফালে মাছ মাৰি আছে বহুত বেছি গৰম উঠিছে ৰ'দ উঠিছে ঘৰলৈ যাওঁ আৰু এনেও ঘৰলৈ যাওঁতে মাছখিনি দেখিমেই আৰু তেতিয়া আপোনালোকক দেখাম কিমান পাইছে আৰু এতিয়া 300 মান মাছ মাৰিছে তো ঘৰলৈ গৈ থাকোঁ ঘৰত গৈ লগ পাই আছোঁ বহুত বেছি গৰম হৈছে গোটেই ঘামি জামি এদাই ফুলপাহ কেনেকুৱা লাগিছে বাৰু ঘৰলৈ অহাৰ পিছত ভিডিঅ' কৰা নহ'লেই কাৰণ যিহেতু বহুতেই গৰম পৰিছে আৰু এই ভিডিঅ'বিলাক মানে মোবাইলটো ধৰি থাকিবলৈ মন নগ'ল আৰু এতিয়া একদম মাহঁতো আহি পালেহি এয়া মাছ বহুত ধুনীয়া মাছ পাইছে এইফালে বেছিকৈ তোৰা মাছ আৰু পাইছে মিছা মাছ তো বিলত এইবাৰ বহুত বেছি মিছা মাছ হৈছে আৰু মিছা মাছ আৰু পুঠি মাছ মোৱা মাছ গৰৈ মাছ এই কাৱৈ মাছ এইবিলাকেই আৰু তো বিলৰ মাছ এনেও খাবলৈ টেষ্টি হয় লোকেল যিহেতু তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব